নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ। ফুল ইনফৰমেশ্যনটো চাবৰ কাৰণে ভিজিট কৰিব লাগিব assamjobsnews.com অফিচিয়েল ৱেবছাইট। ইয়াৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে ক্লিক কৰি পেজটোত আহিব পাৰিব। আৰু ইয়াৰ যিটো ৰিক্ৰুইটমেণ্ট আহিছে এইটো ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা আহিছে। এয়াৰফ'ৰ্চ ষ্টেচন মোহনবাৰী ডিব্ৰুগড়। লাস্কাৰৰ প'ষ্ট হয় SSLC পাছ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকৰ যিটো প'ষ্ট হয় লাস্কাৰৰ টোটেল প'ষ্ট এটাই আছে। আৰু আপোনালোকৰ যিটো প'ষ্ট আছে প'ষ্টত এপ্লাই কৰিবৰ কাৰণে জন্ম হ'ব লাগিব 1991 চনৰ 7 অক্টোবৰৰ পৰা আৰু 17 অক্টোবৰ 2002 চনৰ ভিতৰত জন্ম হ'ব লাগিব। তো এইটোৰ ভিতৰত আপোনালোকে যদি জন্ম হৈছে তেতিয়াহে এপ্লাই কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ মেট্ৰিকুলেশ্যন পাছ হ'ব লাগিব। এইটো আপোনালোকৰ যিটো পিয়ন চকীদাৰ এনেকুৱা হেল্পাৰ এনেকুৱা নিচিনাহে অলপ, আৰু গতিকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত দিছে আপোনালোকৰ মেৰিয়াছৰ যোনখিনি বিয়া কৰা সেইটোৰ ওপৰত ইয়াত উল্লেখ কৰা আছে। কেণ্ডিডেট বিল' 22 ইয়াৰ্ছ, অৰ্থাৎ আপোনালোকৰ বয়স 22 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু ইয়াত উল্লেখ কৰিছে যদি আপোনালোকৰ বিয়া হৈছে তেতিয়াহ'লে আপোনালোকে চাৰ্টিফিকেট দেখাব লাগিব। আৰু ইয়াত ইনষ্ট্ৰাকশ্যন কিছুমান দিছে, ধৰি লওক আপোনালোকে এখন এপ্লিকেশ্যন ফৰ্ম আছে। এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ক'ত পাব ইয়াতে উল্লেখ কৰিছে। আপোনালোকে মোহনবাৰী এয়াৰফ'ৰ্চ ষ্টেচনত যাব লাগিব। যিটো মানে গাৰ্ডৰ ৰুম আছে ষ্টেচন অৰ্ডিনেৰী অফিচাৰৰ ওচৰত, গাৰ্ডৰ ৰুমত আপোনালোকে মেইন গাৰ্ড ৰুম বুলি ক'লে হৈ যাব। ষ্টেচনত গৈ পিনি মোহনবাৰী এয়াৰফ'ৰ্চ ষ্টেচন যিটো আছে, তো যোনখিনি ডিব্ৰুগড় কেণ্ডিডেট হয় মই মোহনবাৰী ওচৰে পাজৰে তেওঁলোকৰ কাৰণে ভাল হ'ব, যিহেতু প'ষ্ট এটাই আছে। আৰু তাত গৈ পিনি আপোনালোকে এখন এপ্লিকেশ্যন ফৰ্ম তেওঁলোকে দিব, তাত দি আছে 17 আগষ্টলৈকে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন পাই যাব। আনি পিনি লগালগো দি দিব পাৰিব আপোনালোকে জমা। তো আপোনালোকে ধৰি লওক আজি গৈছে আজিয়ে ফৰ্মখনলৈ জমা দি দিব পাৰিব, যদিহে ডকুমেণ্ট সকলোখিনি লৈ যায়। সেইখন ফিল আপ কৰি আপোনালোকে দি দিব। লগত ইয়াত উল্লেখ কৰিছে যিখন মেট্ৰিক পাছৰ মাৰ্কশ্বিট, বাৰ্থ চাৰ্টিফিকেট আৰু 1 পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ লগাব দিছে। আৰু 2 কপি ছাইডত এক্সট্ৰাকৈ ষ্টেপুল মাৰি লগাই দিবলৈ কৈছে। আৰু তাত আপোনালোকৰ নামটো শুদ্ধকৈ দিবলৈ কৈছে বাৰ্থ চাৰ্টিফিকেটত যিটো আছে। আৰু ইয়াতে উল্লেখ কৰিছে যদি আপোনালোকে বিয়া পতা হয় তেতিয়াহ'লে হাজবেণ্ড ৱাইফৰ জইণ্ট ফটো দিব দিছে। তাৰপিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন এটা হ'ব আৰু স্ক্ৰিনিং টেষ্ট এটা হৈ পিনি আপোনালোকক ছিলেক্টেড কৰিব পষ্টটোৰ কাৰণে। আৰু সেইখিনি ইনফৰমেশ্যন আপোনালোকক তেওঁলোকে কলিং কৰিব। এইটোৱে আছিলে ইনফৰমেশ্যনখিনি। যদি আপোনালোকে ইচ্ছা কৰে বা আপোনালোকৰ কোনোবা ফ্ৰেণ্ড আছে ওচৰৰ মোহনবাৰী, তেওঁলোকৰ কথাটো জনাই দিব, তেতিয়া তেওঁলোকে গৈ ফৰ্মখন আনি পিনি এপ্লাই কৰিব পাৰিব। লাষ্ট ডেট হৈছে ইয়াতে আছে 17 আগষ্ট। অফিচিয়েল এডভাৰটাইজমেণ্টটো চাব পাৰিব, ইয়াতে ক্লিকাৰ দিয়া আছে, আপোনালোকে এবাৰ ভিজিট কৰি চাব। আৰু বন্ধুসকলক ইয়াতে ফেচবুক আৰু হোৱাটছএপৰ শ্বেয়াৰ কৰি দিব। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।